নমস্কাৰ সকলোকে। বৰ্তমান বাৰ্থডে বুলি আজি ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধিছোঁ। এযোৰ অৱশ্যে বহুত বেছি দামী কাপোৰ নহয়, কম দামী কাপোৰে হয়। কাপোৰযোৰ মই নিজে চিলাই দিলাই ধুনীয়াকৈ লৈছোঁ ৰেডি কৰি। এতিয়া ভাবিছোঁ আজি এইযোৰে পিন্ধি যাওঁ। মানুহজনৰ যিহেতু বাৰ্থডে বুলি আজি ঘৰতে আছে, তাকে আৰু মন্দিৰত ভোগ দিছিলোঁ তেখেতৰ নামতে, তাকে ভোগখিনিও ল'বলৈ আছে আৰু ভাবিলোঁ কাপোৰযোৰ ধুনীয়াকৈ পিন্ধো। আৰু মই এইখিনি প্লেটখিনি বনোৱাতে সদায় বেছি দিগদাৰী পাওঁ, তথাপিতো বাৰু পিন্ধিলোঁ। কিন্তু মই চাদৰ মেখেলা পিন্ধি ভাল পাওঁ, তাকে ধুনীয়াকৈ পিন্ধিলোঁ। কাপোৰযোৰ বহুত বেছি কমফৰ্ট হয়, কম দাম, দামো কম আৰু কাপোৰযোৰ ধুনীয়া আৰাম আছে। কাপোৰযোৰ পিন্ধি ধুনীয়াকৈ পিন্ধিলোঁ আৰু ওলাই মেলি এতিয়া বৰ্তমান ৰেডি আৰু গোটেই মুখৰ ধুনীয়াকৈ ষ্টাইল কৰা হৈ গৈছে। বাকী কাপোৰযোৰ পিন্ধি ওলালে আৰু মই ৰেডি পুৰা। মানুহজন ওলাই ৰখি আছে, তাকে এতিয়া মন্দিৰত যাম। আমাৰ যিহেতু ওচৰতে পূজা চলি আছে, আজি 3 নম্বৰ দিন মনসা পূজা। ধুনীয়াকৈ মই ৰেডি হ'লোঁ। এয়া চাওক, লেছ লগাই লৈছোঁ পিছপিনে, ব্লাউজটো মই চিম্পলকৈ চিলাইছোঁ। ধুনীয়াকৈ ওলাই মেলি ৰেডি আৰু এয়া মোৰ গোটেই কমপ্লিট লুক। বাকী কাপোৰযোৰ ৰেডি মোক কেনেকুৱা লাগিছে, মই ফাৰ্ষ্ট টাইম পিন্ধিছোঁ এনেকুৱা মুগা কালাৰ কাপোৰ। মই আজিলৈকে পিন্ধা নাছিলোঁ, ৰিহা পিন্ধিছোঁ কিন্তু চিট পিন্ধা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ, কিন্তু ভাল লাগিছে নাই লগা ক'বা আপোনালোকে। ধুনীয়াকৈ আমি আহিছোঁ নিজেশ্বৰী মন্দিৰত ফাৰ্ষ্ট টাইম। ধুনীয়াকৈ পূজাখিনি কৰি লওঁ। বাহিৰতে যিহেতু ধূপ চাকি লগাবলৈ দিছে আৰু ইয়াত মন্দিৰৰ পৰিৱেশ, চকীবিলাকে তেনেকৈ নাচি আছে দেউলী মানুহে। আৰু এতিয়া পূজা চূজা কৰি আমি অকণমান ফটা চটা লৈ অকণমান বোলো ভাবিছোঁ অকণমান চাওঁ, যিহেতু এওঁলোকে নাচি আছে তেনেকৈ অকণমান চালোঁ। চাই পিনে আৰু আমাৰ এখন নিজেশ্বৰী মন্দিৰৰ বহুত বেছি পুৰণি পূজা হয় আৰু বহুত মানে ভাল লাগে আৰু বহুত বেছি বেয়াও লাগে। তেওঁলোকে তেনেকৈ ভগৱানে বদিত থকালৈকে ইমান বেছি কষ্ট হয়, তেওঁলোকে এনেকৈ নাচিয়ে থাকে। তাকে চালোঁ আৰু আমাৰ ইয়াতে চিনাকিও আছে বাৰু, দেখিছোঁ। আৰু ইয়াতে আহিছিলোঁ আমি বাঘেশ্বৰী মন্দিৰত। বাৰু নিজেশ্বৰীটো ধৰিলে, কিনাৰবিলাক এনেকৈ ধৰি আছে, মানে পইচাৰ দাবী কৰি আছে, অমুকটো কৰিব লাগে তমুকটো কৰিব লাগে। তেওঁলোকৰ মুখেৰে বাৰু শুনিব, আমাৰ পৰা চিক্কা নিব, অমুক হ'ব তমুক হ'ব। তথাপিতো আমাৰ যিমান শক্তি অনুযায়ী আমি সিমানখিনিতো দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু যিমান দাবী কৰে আমিতো সিমানখিনি দিব নোৱাৰোঁ। কাৰণ আৰু ইয়াতে এটা নহয় যে এটাক দিলে এটাই নহ'ব, কিন্তু গোটেইবিলাককে দিবলগীয়া হয়। তাৰ কাৰণে আৰু দিলোঁ আৰু বাৰ্থডে বুলি মোৰ মানুহজনৰ, সেইটো কাৰণে দিছোঁ। ইয়াতে ধুনীয়াকৈ 112 টকা দিয়া গ'ল তেখেতক আৰু নিজেশ্বৰী মন্দিৰতো দি আহিলোঁ। তেনেকৈ অলপ দিগদাৰী হৈ আছে। কিছুমান ল'ৰাই বাৰু পইচা লগত আনে বা নানে, সিহঁতকো ধৰে বা বাচ্ছাবিলাককো ধৰি আছে। আৰু এয়া হৈছে বাঘেশ্বৰী মন্দিৰৰ ওপৰৰ ভাগ। ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া। ইয়াতে চাওক, তেওঁলোকেও এনেকৈ ধুনীয়াকৈ হেৰি কৰি আছে। আৰু এয়া বাঘেশ্বৰী মন্দিৰৰ ভাগ। আৰু ইয়াতে মানে কি ছোৱালী তিৰোতা আছে, চাওক। মতা মানুহ বহুত বেছি কম আছে, কাৰণ তাতকৈ অকণমান ইয়াৰ এখন সৰু যদিও মানে খুব বেছি পৰিৱেশটো ধুনীয়া, কাৰণ একদম পাহাৰৰ মাজত আছে আৰু মন্দিৰটো অকণমান পাহাৰৰ ওপৰত হয়। এয়া চাওক, পাহাৰৰ ওপৰত উঠি পিনে এয়া জঁপিয়াই আছে, তেনেকৈ নাচিছে। চাওক, আৰু ইয়াতে মানে কি যিবিলাক দেৱী আছে এইবিলাকৰ হাতত মানে কি কিছুমানে ল'ৰা বাচ্ছাবিলাক দিয়ে, মানে মাৰ ওচৰৰ পৰা পূজা কৰি লৈ আনিবলৈ। তেনেকৈ পূজা কৰিলে আৰু এজনী চাগে মনসাৰ নেকি নে কিহৰ ক'ব নোৱাৰোঁ মই ঠিক। তেনেকৈ তেওঁ ওপৰত এনেকৈ দেখাৰ ওপৰত উঠিব। আৰু মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, আৰু মই আগতে দেখিছিলোঁ বাৰু, সৰুতে দেখিছিলোঁ, কিন্তু আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। যদিও মোৰ ওচৰতে হয়, তথাপিতো আজি বিয়াৰ পিছত ফাৰ্ষ্ট টাইম আহিছোঁ। মই একচুৱেলি এনেকৈ দেখা নাছিলোঁ যে ল'ৰাবিলাকে উঠে দেখাৰৰ ওপৰত, কিন্তু মানে ছোৱালী হওক মাইকীবিলাকো যে জুকি হ'লে তেনেকৈ উঠিব লাগে, মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। বহুত বেছি দুখ লাগে, কাৰণ তেওঁলোকৰ হাতত মানে খোৱা লোৱাৰ একোতো তেনেকুৱা বিশেষ নকৰে, কিন্তু বহুত বেছি মন বেয়া লাগি যায়। এনেকৈ যেতিয়া মানে থাকে আৰু তেওঁলোকৰ শৰীৰত থকাৰ পিছত মানে কি
চাওঁ আপোনালোকে খুব বেছি বেয়া লাগে আৰু তেওঁলোকে যোনে মানে উঠায় আৰু জেগাবিলাক বহুত ভাগৰি যায় আৰু এইটো চাগে মা মনসাৰে নেকি জুকি চাগে ক'ব নোৱাৰোঁ মই এবাৰ এখেত উঠিব চাগে তেনেকৈ খুব বেয়া লাগে মোৰ একচুৱেলি বহুত বেছি বেয়া লাগি যায় এনেকৈ দেখিলে আৰু ইয়াতে বাঘেশ্বৰী মন্দিৰত যে মানে এই নাগাৰাবিলাক যে বজাই আছে আৰু প্ৰায় সৰু সৰু বাচ্চা তেওঁলোকৰ ইমান বেছি ভাগৰ লগাৰ পিছতো তেওঁলোকে ইমান মানে যেনেকৈ মানে সিহঁতে তেওঁলোকে নাচিব তেওঁলোকৰ সমানে সমানে বাচ্ছাবিলাকেও মানে একদম নাগাৰা বজাবলগীয়া হয় আৰু আমাৰ মানে চিনি পোৱা মানুহৰ বাচ্ছাও আছে মইতো বাৰু চিনি নাপাওঁ যদিও কোৱাতে গম পাইছোঁ সৰু সৰু ল'ৰাবিলাকো ইমান বেছি মানে ফাৰ্ষ্ট তেওঁলোকৰ লগত জড়িত হ'ব পাৰিছে যে তেওঁৰ কাৰণে বহুত বেছি ভাল লাগিছে কাৰণ চাওক তেওঁলোক উঠিলে এতিয়া বেগাৰৰ ওপৰত আৰু ইয়াত গোটেই আছে 6-7জন ইমান মানে তিৰোতাও আছে জকি আৰু তাৰ পৰা আমি ভোগ লৈ আহি ঘৰত আহি পালোঁ এতিয়া ঘৰতে ভোগখিনি